হেল্ল' নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল চাই ফাৰ্মলৈ। ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ কেনেদৰে বিদ্যাদান পৰ্টেলত সেলফ ৰেজিষ্ট্ৰেশ্যন আৰু সেলফ নমিনেশ্যন কৰিব পাৰি। কিন্তু তথাপি 2021 চনত পুনৰ বিদ্যাদান পৰ্টেলৰ কিছু সালসলনি হোৱাৰ বাবে আমি আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ কেনেদৰে 2021 চনৰ বাবে আপোনালোকে বিদ্যাদান পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু যিকোনো প্ৰজেক্টৰ বাবে সেলফ নমিনেশ্যন আগবঢ়াব। তেনেহ'লে আহক আমি চাওঁ। বিদ্যাদান পৰ্টেলত সোমাবৰ বাবে আপুনি টাইপ কৰিবলগীয়া ৱেব এড্ৰেছটো হ'ল bdn.diksha.gov.in/as/contribute /as আৰু /contribute এইটো দিবলৈ নাপাহৰিব, কাৰণ তেতিয়াহে আপুনি অসমৰ পৰ্টেলটোত সোমাব পাৰিব। এতিয়া প্ৰথমতে আপোনালোকৰ সন্মুখত দেখাব ৱেলকাম টু দিক্সা এনেদৰে এখন স্ক্ৰীন। যিহেতু লগইন কৰিবৰ বাবে আমি ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা নাই, গতিকে নতুন ৰেজিষ্ট্ৰেশ্যনৰ বাবে আমি যাব লাগিব এই তলৰ অংশত য'ত লিখা থাকিব ৰেজিষ্টাৰ হিয়াৰ, আৰু ৰেজিষ্টাৰ হিয়াৰত ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। সেই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত আপুনি আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব, যিটো আপোনাৰ নাম হ'ব। আপুনি আপোনাৰ মোবাইল নাম্বাৰ অন্তৰ্ভুক্ত কৰিব লাগিব। যিকোনো এটা পাছৱৰ্ড আপুনি বাছনি কৰিব লাগিব। তাৰপিছত আই আণ্ডাৰষ্টেণ্ড কৰিব লাগিব আৰু একেবাৰে তলৰ অংশত থকা ৰেজিষ্টাৰ বটনত ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰ বটনত ক্লিক কৰাৰ পাছত আপুনি ইতিমধ্যে যিটো মোবাইল নাম্বাৰ অন্তৰ্ভুক্ত কৰিলে সেই মোবাইল নাম্বাৰত এটা OTP যাব। সেইটো ঠিক এনেধৰণৰ হ'ব আৰু তাৰ পৰা সেই OTPটো আনি ৱেব পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব, আৰু OTP অন্তৰ্ভুক্ত কৰি হোৱাৰ পাছত ছাবমিট বটনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি ছাবমিট বটনত ক্লিক কৰিব, তাৰপিছত আপুনি দেখা পাব ভেৰিফিকেশ্যন ছাকচেছফুল, অৰ্থাৎ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। এতিয়া ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হোৱাৰ পাছত আমি নমিনেশ্যন পৰ্যায়লৈ আগবাঢ়ি যাম। আহক এতিয়া লগইন কৰোঁ। লগইন কৰিবৰ বাবে আপুনি যিটো মোবাইল নাম্বাৰ ব্যৱহাৰ কৰিছিলে সেই মোবাইল নাম্বাৰটো দিয়ক। যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো অন্তৰ্ভুক্ত কৰক আৰু লগইন বটনত ক্লিক কৰক। লগইন বটনত ক্লিক কৰাৰ লগে লগে আপুনি সোমাই পৰিব পৰ্টেলটোৰ ভিতৰলৈ, আৰু প্ৰথমেই আপোনাক সুধিব ৰোলটো কেনেকুৱা ধৰণৰ হ'ব। এজ এ ইণ্ডিভিজুৱেল হিচাপে আপুনি কণ্ট্ৰিবিউট কৰিব নে অৰ্গেনাইজেশ্যন হিচাপে কণ্ট্ৰিবিউট কৰিব। যদি আপুনি কোনোবা অৰ্গেনাইজেশ্যনৰ হৈ কণ্ট্ৰিবিউট কৰিব বিচাৰে, তেন্তে আপুনি ইয়াত অৰ্গেনাইজেশ্যনৰ ডিটেইলছ, ডেছক্ৰিপশ্যন, কিবা ৱেবছাইট আছে যদি ৱেবছাইট, এই সকলোখিনি অন্তৰ্ভুক্ত কৰি ছাবমিট কৰিব লাগিব। আৰু যদি আপুনি শিক্ষক, তেনেহ'লে আপুনি নিশ্চিতকৈ ইণ্ডিভিজুৱেল হিচাপে কণ্ট্ৰিবিউট কৰিব বিচাৰিব। চ' ইণ্ডিভিজুৱেলত ক্লিক কৰিব, আই আণ্ডাৰষ্টেণ্ড এণ্ড একচেপ্টত চেক মাৰ্ক দিব আৰু ছাবমিট বটনত ক্লিক কৰিব। ওপৰত দেখা পাব এনৰলমেণ্ট ইজ ছাকচেছফুলি ডান, অৰ্থাৎ আপুনি ভিতৰলৈ এতিয়া সোমাইছে। ইয়াৰ পিছত এতিয়া আপোনালোকে দেখা পাব ইয়াত পেনেলত দুটা টেব আছে, অল প্ৰজেক্টছ এণ্ড মাই প্ৰজেক্টছ। অল প্ৰজেক্টছত যিমানখিনি প্ৰজেক্ট ইতিমধ্যে খোলা ৰাখিছে ৰাজ্যিক অথৰিটিৰ ফালৰ পৰা, সেইখিনি দেখা পাব। আৰু মাই প্ৰজেক্ট ছেকশ্যনত যদি চাওঁ, আমি কোনো ধৰণৰ প্ৰজেক্ট দেখা নাপাওঁ, অৰ্থাৎ এতিয়ালৈকে আমি নমিনেশ্যন দিয়া নাই। যেতিয়া আমি নমিনেশ্যন দিম, যেতিয়া আমাৰ নমিনেশ্যন একচেপ্ট হ'ব, তেতিয়া এই মাই প্ৰজেক্ট ছেকশ্যনত আপুনি আপোনাৰ প্ৰজেক্টসমূহ দেখা পাব। চ' আহক এতিয়া নমিনেশ্যন কেনেকৈ দিম। পুনৰ অল প্ৰজেক্ট ছেকশ্যনত চাওঁ। মনত ৰাখিব ইয়াত অল প্ৰজেক্ট ছেকশ্যনত বহুতখিনি আপুনি প্ৰজেক্ট দেখা পাব। আমি যদি তললৈ স্ক্ৰল কৰি কৰি গৈ থাকোঁ, যথেষ্টখিনি প্ৰজেক্ট আমি দেখা পাম। মন কৰিব কিছুমান প্ৰজেক্টৰ সন্মুখত নিউ প্ৰজেক্ট বুলি এটা শব্দ আছে, আৰু কিছুমান প্ৰজেক্টৰ সন্মুখত সেই নিউ শব্দটো নাই। এই নিউ শব্দটো যিকেইটা প্ৰজেক্টত উল্লেখ থাকিব, কেৱল মাত্ৰ তেনেকুৱা প্ৰজেক্টসমূহতহে আপুনি নমিনেশ্যন দিব।
কাৰণ নিউ শব্দটো নথকা প্ৰজেক্টসমূহ যেনে এইটো নিউ শব্দ নাই নিউ নথকা প্ৰজেক্টসমূহ আগৰ বছৰৰ প্ৰজেক্ট আছিলে পুৰণা প্ৰজেক্ট আছিলে সো সেইকেইটা প্ৰজেক্টত এতিয়া আমি নমিনেশ্যন দিয়াৰ কোনো প্ৰয়োজন নাই মনত ৰাখিব য'ত নিউ শব্দটো থাকিব সেই প্ৰজেক্ট কেইটাতহে আমি নমিনেশ্যন পঠাব পাৰিম গতিকে আহক চাওঁ প্ৰথমটো প্ৰজেক্ট দেখিছে এই প্ৰজেক্টটো প্ৰজেক্ট নম্বৰ 62 ক্লাছ 8 মেথমেটিক্স অৰ্থাৎ ক্লাছ 8 আছামিজ মিডিয়াম মেথমেটিক্স টেক্সটবুকৰ যি কেইটা লেসন আছে সেই লেসন কেইটাৰ ভিতৰত যদি মই যিকোনো এটা কন্টেন্ট বনাব যাওঁ বা বনাব বিচাৰো বা মোৰ বনোৱা আছে তেনেহলে সেই প্ৰজেক্টৰ এগেইনষ্টত মই নমিনেশ্যন পঠাম ঠিক তেনেদৰে যদি আমি তললৈ চাওঁ তেনেহলে নিউ প্ৰজেক্ট 74 ক্লাছ 8 মেথমেটিক্স এটো ক্লাছ 8 মেথমেটিক্সৰ বেংগালী মিডিয়ামৰ বাবে এটা প্ৰজেক্ট দিয়া আছে সো আপুনি যদি সেই প্ৰজেক্টটোত নমিনেশ্যন পঠাব বিচাৰে তেনেহলে সেই প্ৰজেক্টৰ কাষত থকা ওপেনত ক্লিক কৰিব লাগিব তেনেদৰে আপুনি যিকোনো এটা প্ৰজেক্ট বাছি ল'ব পাৰে আৰু সেই প্ৰজেক্টৰ বাবে নিজকে নমিনেশ্যন পঠাব পাৰে তো আহক আমি যিকোনো এটা প্ৰজেক্ট চাওঁ মই প্ৰথমটো প্ৰজেক্টই লৈছো 62 নম্বৰ প্ৰজেক্টটো মনত ৰাখিব নিউ শব্দটো আছে গতিকে মই এটো ল'ব পাৰো ওপেনত যাম প্ৰজেক্টটো খোলাৰ লগে লগে ক্লাছ 8ৰ টেক্সটবুকখন দেখা পাব এতিয়া আমি যেটো এই টেক্সটবুকখনৰ বাবে কন্টেন্ট দিম গতিকে কন্টেন্ট টাইপটো সিলেক্ট কৰি ল'ব লাগিব সিলেক্ট কন্টেন্ট টাইপত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ইয়াত দুটা আহিব এক্সপ্লেনেশ্যন কন্টেন্ট আৰু প্ৰেক্টিস কুৱেশ্যন সেট এক্সপ্লেনেশ্যন কন্টেন্ট হ'ল যি কন্টেন্টত আপুনি কোনো বিশেষ এটা শিকনীয় বিষয়ক আপুনি খুব বহলাই ব্যাখ্যা কৰিছে তেনেকুৱা বিলাক কন্টেন্টক এক্সপ্লেনেশ্যন কন্টেন্ট বুলি কোৱা হয় আৰু প্ৰেক্টিস কুৱেশ্যন সেটত কিছুমান আমি প্ৰশ্ন ছাত্ৰ-ছাত্ৰীৰ বাবে দিব পাৰোঁ আমি বৰ্তমান দুইটাই ৰাইট চিন দি থৈছো আৰু সাবমিট কৰি দিম সাবমিট কৰি দিয়াৰ পাছত আমি সেই টেক্সটবুকখনৰ এগেইনষ্টত এটা চাওক চেক বক্সৰ বাবে জায়গা আছে সেই চেক বক্সটো সিলেক্ট কৰিম আৰু নিজকে নমিনেট কৰিম নমিনেট কৰাৰ পিছত এটা কনফাৰ্মেশ্যন মেছেজ আহিব আৰু কনফাৰ্মেশ্যন মেছেজটো আমি সাবমিট কৰিব লাগিব আৰু সাবমিট কৰাৰ পিছত আপোনালোকে দেখাব ওপৰত দেখা পাইছে নমিনেশ্যন সেন্ট অৰ্থাৎ আপুনি নিজৰ প্ৰজেক্টৰ বাবে ইতিমধ্যে নমিনেশ্যন জমা দিয়া হৈ গৈছে এতিয়া যদি আপুনি চাই দেখা পাব মাই প্ৰজেক্ট সেকশনৰ ভিতৰত মই এই মাত্ৰ নমিনেশ্যন দিয়া প্ৰজেক্টটো আহি গৈছে ইয়াত প্ৰজেক্টৰ ডিটেইলছ আছে আৰু একেবাৰে শেষৰ ফালে দেখা পাব ষ্টেটাস হিচাপে পেন্ডিং হৈ আছে বৰ্তমানলৈকে এই ষ্টেটাসটো পেন্ডিং হিচাপে দেখা পাব আৰু যেতিয়া আপোনাৰ এই প্ৰজেক্টটো ষ্টেট অথৰিটিয়ে এলাউ কৰি দিব তেতিয়া ইয়াত পেন্ডিং নেদেখি আপুনি হয়তো এলাউড বুলি দেখা পাব নতুবা কন্ট্ৰিবিউটৰ বুলি দেখা পাব আৰু যেতিয়া আপোনাৰ প্ৰজেক্টৰ নমিনেশ্যনটো ষ্টেট অথৰিটিয়ে এপ্ৰুভ কৰিব তেতিয়া আপুনি আপোনাৰ মেইলত বা আপোনাৰ মেছেজত তাৰ খবৰ ইতিমধ্যে পাই যাব আৰু তাৰ পিছতে আপুনি আপোনাৰ কন্টেন্টটো ইয়াত আপলোড কৰিব পৰা হৈ যাব এনেদৰে আপুনি এটাতকৈ অধিক প্ৰজেক্টত নমিনেশ্যন পঠাব পাৰে আৰু প্ৰজেক্টত আপুনি নিজকে নমিনেশ্যন পঠাব হলে পুনৰ অল প্ৰজেক্ট সেকশনত আহিব আকৌ এটা প্ৰজেক্ট বিচাৰিব মনত ৰাখিব নিউ শব্দটো থাকিব লাগিব তেনেকুৱা এটা প্ৰজেক্ট বাছনি কৰি ল'ব পুনৰ একেদৰে সেই প্ৰজেক্টৰ একেবাৰে সোঁফালে থকা ওপেন বটনত ক্লিক কৰিব কন্টেন্ট টাইপ সিলেক্ট কৰিব সাবমিট কৰিব টেক্সটবুকৰ একেবাৰে সোঁফালে থকা অংশত ৰাইট চিন দিব আৰু নমিনেট বটনত ক্লিক কৰিব আৰু তাৰ পাছত সাবমিট বটনত ক্লিক কৰিব দেখা পাইছে ইতিমধ্যে দুটা প্ৰজেক্টত নমিনেশ্যন পঠোৱা হৈ গ'ল আৰু দুইটাৰ ষ্টেটাস বৰ্তমান পেন্ডিং দেখাই আছে গতিকে এনেদৰে আপোনালোকে এটাতকৈ অধিক প্ৰজেক্টৰ বাবেও নিজকে নমিনেশ্যন পঠাব পাৰে তেন্তে একেবাৰে শেষত আপোনালোকে মনত ৰাখিবলগীয়া কথা কেইটামান হ'ল যে বিদ্যাদান পৰ্টেলত সোমাবৰ বাবে আপোনালোকৰ প্ৰয়োজনীয় ৱেব লিংকটো হ'ল bdn.diksha.gov.in/as/contribute এই /as/contribute পিছৰ অংশটো যদি আপোনালোকে নিদিয়ে তেনেহলে বিদ্যাদানৰ অসমৰ বাবে থকা ৰাজ্যিক পৰ্টেলটোত সোমাই আপোনালোক ৰাষ্ট্ৰীয় পৰ্টেলটোত সোমাই যাব ৰাষ্ট্ৰীয় পৰ্টেলটোত আপোনালোক যদি সোমাই যায় তেনেহলে অসমৰ বাবে থকা পাঠ্যপুথিসমূহ বা অসমৰ বাবে থকা
পাঠসমূহ আপোনালোকে তাত বিচাৰি নাপাব আৰু তাত আপোনালোকে কণ্ট্ৰিবিউট কৰিব নোৱাৰিব সেয়ে /as/contribute এই অংশটো মূল লিংকটোৰ লগতে লগাই দিবলৈ নাপাহৰিব দ্বিতীয় কথা আপুনি এটাতকৈ অধিক প্ৰজেক্টত নিজকে নমিনেশ্যন কৰিব পাৰিব যেনেদৰে মই দুটা প্ৰজেক্টৰ বাবে কৰি দেখুৱালো আৰু তৃতীয় কথা যে কেৱল মাত্ৰ যি কেইটা প্ৰজেক্টত সন্মুখৰ ফালে নিউ শব্দটো আছে সেই প্ৰজেক্ট কেইটাতহে আপোনালোকে নমিনেশ্যন জনাব যি কেইটা প্ৰজেক্টত নিউ শব্দটো লিখা নাই সেই কেইটা পুৰণা প্ৰজেক্ট আৰু তাত নমিনেশ্যন দিব নালাগে গতিকে এই অংশত আমি ৰেজিষ্ট্ৰেশ্যন আৰু নমিনেশ্যন এই দুটা কথা আলোচনা কৰিলো ইয়াৰ পিছৰ অংশত আমি আলোচনা কৰিম কেনেদৰে আপুনি এই কন্টেন্টটো এই পৰ্টেলত আপলোড কৰিব